হেৰুৱা গাঁওখনৰ ঠিকনা বিচাৰি মই বহুত ঘূৰিলোঁ। কোনোবা আজোককা এজনে আঙুলিয়াই দেখুৱালে, সৌ তাতে আছে নগৰখন। আৰু ঠিক তাতেই আছে মোৰ হেঁপাহৰ গাঁওখন। মেজিকখনৰ পৰা নামি এঙামুৰি এটা দিলোঁ। চহৰৰ কংক্ৰিটত কি জানিবা, নিজকেই হেৰুৱালোঁ। দুচকুৱে ঢুকি পোৱালৈকে নিৰীক্ষণ কৰি গ'লোঁ। হুমুনিয়াহ এটাও স্বতঃস্ফুৰ্তভাৱে ওলাই আহিল। খোজটো আগুৱাবলৈ লওঁতেই LP স্কুলখনৰ ফিল্ডখনৰ পৰা কণকণ এজাকৰ কিৰিলিবোৰ কাণত ভাহি আহিল। মেজালি পৰুৱাতে ভৰিটোতে কামুৰি গ'লহি। এয়া কি? মইচোন ভাৱনাত বুৰ গ'লোঁ। মোৰ হেঁপাহৰ গাঁওখনক আজি আকৌ বিচাৰি উলিয়ালোঁ। একা বেকা পথটো মসৃণ হ'ল। আমি বাৰিষাত পানী খেলা গাঁতবোৰ চিমেণ্ট দিয়া ব্লকবোৰত ফুট গ'ল। অলপ দূৰ আগুৱাই গ'লোঁ আৰু গাঁওখনৰ আৰম্ভণিৰ পৰাই মানুহবোৰৰ ঘৰবোৰ হিচাপ কৰিলোঁ। এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, ক্ৰমশ। আগতে এইখিনি শুই নাছিল। ককাহঁতে কৈছিল, ৰাতি যেতিয়া বজাৰৰ পৰা উভতিছিল, তেতিয়া হেনো এটা ঘোঁৰাৰ পৰা কুকুৰ, কুকুৰৰ পৰা শিয়াল, শিয়ালৰ পৰা গাহৰি এটাই বোলে এইখিনিৰ পৰাই ককাৰ পিছ লৈছিল। আৰু ককাই কি কৰিছিল জানে? চাইকেলখনৰ পৰা নামিয়েই চেৰা খুটি এটা হাতত লৈ তাক গোৱাল গালি পাৰি আহিছিল। LP স্কুলখন দেখিয়েই আগৰ কথাবোৰ মনত পৰি আহে। স্কুল বন্ধ হ'লেই যে আমি গাওঁ, আজি স্কুল বন্ধ, গোলাপ ফুলৰ গোন্ধ, কাইলৈ স্কুল খোলা, নতুন নতুন চোলা। বেখেলা গাঁতবোৰ মানে দীঘলীয়া সৰু সৰু খালবোৰ এতিয়া নাই। ডন লাগি বাৰশত্ৰু বনোৱা লগৰবোৰক এসেকা দিওঁ বুলি প্ৰস্ৰাৱ কৰিবলৈ যোৱা অজুহাত দেখাই মেজালি পৰুৱা বিচৰা সোণাৰু জোপাও নাই। হাঁহি উঠে ক্লাছত কাণত ধৰা কথা মনত পৰিলে। তাই নোৱাৰিল বুলি উপলুঙা কৰা, লগৰবোৰ আহি যেতিয়া মোৰ লগতে শাৰী পাতে। ৰাস্তাত যোৱা দদাইদেউকেইটাই জোকাই থৈ যায়, হেৰৌ মৰাহঁত, তহঁতৰ উৎপাত হ'বলা ক্লাছতো কমা নাই। জোঙা নামঘৰটো পুখুৰীটো কেতিয়াবাই পোত খালে। যিটো পুখুৰী পাৰত থকা জুৰীয়া বৰগছজোপাৰ তলত হেনো সদায় বগা পাগুৰি মৰা ওখ ডাঙৰীয়া এজনে জিৰাইছিলে। স্কুল বন্ধৰ দিনবোৰত তাতেই আমি বৰশী টোপাইছিলোঁ। ক'লে সাধু যেন লাগিব চাগে, এহাতমান দীঘল কান্দুলি মাছ ধৰি খাইছিলোঁ। নামঘৰৰ মুখে মুখে থকা আৰু ওখকৈ বাৰীখনৰ কাষতে লাগি থকা মোৰ লগৰ দুজনী ঘৰৰ এজনীও নাই। সিহঁতৰ ল'ৰা ছোৱালীবোৰো এতিয়া স্কুল যায়। তাহাঁতৰ ঘৰত আগৰ নঙলাবোৰ এতিয়া নাই। ডাঙৰ ডাঙৰ ৱাল আৰু লোহাৰৰ গেটবোৰে ঘৰবোৰচোন দেখাকে নাপায়। সৌখন কেওঁবুঢ়া বাহনিখন এতিয়া সেৰেঙা হ'ল। আমি লেটেকু, পনিয়ল, আম আৰু খৰি লোৰা বাহনিখন বাগান আৰু চৰ্দিয়া ঘৰ এটালৈ পৰিৱৰ্তিত হ'ল। তাত বোলে আগতে ভূতো ওলায়। বিদ্যা কৈছোঁ, দুপৰীয়া সময়ত বাঁহবোৰ যে কেনেকৈ কেৰকেৰায়। এয়া আহি ছোৱালী বাই তেতেৰী আৰু কলিবদৰ ঘৰৰ সন্মুখত। সিহঁতিও নাই। কলিবদ ঢুকাল আৰু ইহঁত দুজনী বিয়া হৈ যায়। বহুত বেলেগ আত্মীয়তা আছে এই বাৰীখনৰ সৈতে।
ধূলি বালি দৰা কইনা দোকান সকলোবোৰ খেলিছিলোঁ ইয়াতে। সাঁচিপাতবোৰ পইচা বনাইছিলোঁ। গৰু খিচ বুটলি দোকানত বিক্ৰী কৰিছিলোঁ। তেতিয়া তাহাঁতৰ ঘৰখন উৱলা আছিল। বাৰীখনৰ আগফাল পিছফালে আহোম বগৰী আৰু নৰা বগৰীবোৰে যে আমি খাব নোৱাৰাকৈ লমালমে লাগিছিল। আগফালৰ মানুহকেইঘৰৰ কথা নকলে আধৰুৱা হ'ব। দেওবাৰৰ পুৱা 7 বজাতে ৰংগুলী চাবলৈ যোৱা আৰু সিহঁতৰ ড্ৰয়িং ৰুমটোৰ পৰা মজিয়াখনত গোটেই সোপাই দৌৰি গৈ পৰি দিয়া। কেনেকৈ যে পাৰ হৈছিল সময়বোৰ। তেতিয়া চাগে তাহাঁতৰ আগফালৰ বাৰাণ্ডাৰ ডাঙৰ কাঠৰ সোণাৰু গছৰ খুটাকেইটাত ধৰি আমাৰ আদা দে না ঐতিকে জানা খেলৰ সকলোবোৰ বাঁহী ডাকিছিল। ঘৰৰ কথা ক'বলৈও বহুতেই আছিল। পিছে মা মানে আইতা নাই যে, তেওঁৰ লগতেই সকলো শেষ হৈ গৈছিল। এটা ছিৰিজ লিখিছিলোঁ ধেমেলীয়া নামৰ। সময় হ'লে পঢ়িব আৰু তাতে মোৰ শৈশৱক, মোৰ আপোন ঘৰখনক বিচাৰি পাব। ধন্যবাদ।